Oh, Boria. Oh, what a lead, man. 90 crabs. No. Oh, bye. Wow. 1, 2, 3, let's go. Hello guys, welcome back to my YouTube channel. মই দপন গগৈ আপোনালোকক স্বাগতম জনাইছো নতুন এটা vlog লৈ আৰু guys আজি ৰাইটো পুৰা ধামাকা হৈ গৈছে ধামাকা বনা পাটনাখিনিও লগ পাম আজি তো চানাও ভিডিওটো আৰু আজি গৈ আছো guys ফাইনালি লংডিং অৰুণাচল প্ৰদেশ ফাইনালি আমগুই পাই গলো হে মই আমগুই পা বেক গৈছিলো মানে সো আকৌ আমগুইলে বেকে আহিছো সো মানে মই আমগুই পা তিতাপত জন কৰিব গৈছিলো সো এতিয়া মানে যাও ইয়াৰ পৰা এতিয়া ফাইনালি ঘৰৰ পৰা ষ্টাৰ্ট কৰা লিখা হৈছে আৰু ঘৰৰ ফালে যাব লাগিব ষ্ট্ৰেট যাব লাগিব So guys, মানে তামাম পাব্লিক ৰিয়েকচন আপোনালোকে দেখিবলৈ পাইছে So guys, মানে ৰাইটো পুৰা মজা হ'ব গৈছে বহুতখিনি বাইকাৰ্ছ জয়েন হ'ল মই ইমান ভবাই নাছিলো যে ইমানখিনি বাইকাৰ্ছ জয়েন হ'ব আপোনালোকক যদি ক'ৰবাত ৰখা হয় তেতিয়া মই আপোনালোকক কাউণ্টিং কৰি দেখাম Hello there. ফাইনেলি সোনাৰী পাৰ হ'লো আৰু এইপিনে দেখিছে পুৰা ফালাফালি হৈ আছে ৰাইড আৰু ৰাস্তাও বঢ়িয়া হয় ৰাস্তাও মজা তো আগত গৈও ভাল ভিউ পাম আৰু পিছত আহি আছে মোৰ পিছত হিমালয়ান আহি আছে আগত R15 ডিউক 390 এই মানে 14খন মান বাইক আহিছে তো বঢ়িয়া হৈ থাকিব আজি মজা লাগিব চবেই মানে লাইন আপত গৈ আছো একচুৱেলি লিডটো আগত মই লৈ আছিলোঁ এতিয়া মই বেলেগক দি দিলোঁ চ' গৈ আছোঁ ছেফটিকে গৈ আছোঁ কিন্তু এটা পাৰফেক্টলি স্পীড মেইনটেইন কৰিব মেবি আৰু 40-60 মান আছে আমাৰ মেইন ডেষ্টিনেশ্যন চ' গাইছ এতিয়া মেইন ডেষ্টিনেশ্যন পামগৈ আৰু লংডিঙত যেতিয়া অৰুণাচলত পাছ বনাই মেলি ধুনীয়াকৈ এণ্টাৰ হৈ যাম এই ব্ৰছ Street Racer! Oh, bhai, Z plane liya sound pura. RC200 pura modified. Yeah, bro, fala na ride. Okay guys, so finally আমি এন্টাৰ কৰিম এতিয়া অৰুণাচল প্ৰদেশত আৰু আমি এইফালে গৈ পামগে লংডিং সো এতিয়া পুৰা কৰ্নাৰিং হ'ব এইফালে আৰু এইফালে দি অৰুণাচল মই ফাৰ্ষ্ট এন্টাৰ কৰিছোঁ আৰু মানে বাকী যোন সব ফালে গৈছোঁ অৰুণাচল ইটানগৰ হৈ গৈছোঁ ৰয়িং হৈ গৈছোঁ সেইফালে প্ৰায় মানে ব্ৰহ্মপুত্ৰ ইপাৰে যোৱা হয় বাই চাপ আৰু গাইজ মানে এইফালে দি মই ফাৰ্ষ্ট এন্টাৰ কৰিম তো ভাল লাগিব আৰু মানে গোটেইখিনি মানে জচত আহি গ'ল এতিয়া পুৰা আৰু আগত পুৰা ফালাফালি ষ্টাৰ দেখিছেনে আৰু গাইজ মই পুৰা ফুল ছেফটি গিয়াৰ আছোঁ দেখিছে আপোনালোকে নি গাৰ্ড ৰাইডিং জেকেট হেলমেট চব লগাই আছোঁ আৰু চ' সেইটো কাৰণে অলপ হাই ফাই ৰাইড কৰিবলৈকে তেনেকৈ ট্ৰাই কৰিব চেষ্টা নকৰিব মানে ছেফটি গিয়াৰ্ছ নোহোৱাকৈ তো লেটছ গ' So let guys, লংডিং আছে ইয়াৰ পৰা 44 কিলোমিটাৰ আৰু কানুবাৰী আছে ইয়াৰ পৰা 1 কিলোমিটাৰ সো ইয়াতে পাছ উলিয়াব লাগিব আমি সবে লাইসেন্স লাগিব ডকুমেন্টছ ভেৰিফিকেশ্যন কৰাৰ পিছতহে আমাৰ এইফালে গেট পাছটো দিয়া হ'ব আজি বাইকৰ লাইনআপটো মই আপোনালোকক দেখুওৱা হোৱাই নাছিলে এইফালে হিমালয়ান R15 ডিউক 200 390 আৰু আগতো আছে ৰাইডাৰ্ছ কেইজনমান আৰু ভিষ্ট্ৰম এখন NS200 আৰু এইফালে আপোনাৰ R15 V3 পুৰা ফুল চিষ্টেম এক্সজষ্টৰ সৈতে A few moments later. So let guys, কানুবাৰীতে আমাৰ পাছটো উলিয়াই ল'লোঁ এতিয়া এইটো পাছ আমাৰ ইয়াৰ মই দুজনৰ পাছ আছে ইয়াত তো মানে দুজনকৈ দিছে পাছটো আপোনালোকৰ আধাৰ কাৰ্ড নহ'লে পেন কাৰ্ড নহ'লে ড্ৰাইভিং লাইচেঞ্চ বা গাড়ী RC কোনোবা এটা হ'লে ডকুমেণ্টছ কোনোবা এটা হ'লে হৈ যাব চ' 50কে ল'ব পাৰ পাৰ্চন 50কে ল'ব তো ইয়াতে উলিয়াই ল'ব লাগিব আপোনালোকে কানুবাৰীত লংডিঙত এণ্টাৰ কৰাৰ আগত এই পাছটো উলিয়াই ল'ব লাগিব পাছটো নুলিয়াকৈ গ'লে কিন্তু আপোনালোকৰ বহুত দিগদাৰ হ'ব পাৰে মানে মাজত চ' পাছটো উলিয়াই ল'লে বহুতখিনি ভাল 50 ৰুপিছৰ কাৰণে ৰিক্স লৈ লাভ নাই চ' পাছটো উলিয়াই নিব দিলে তো ফাইনেলি এণ্টাৰ কৰিলোঁ আমি অৰুণাচল প্ৰদেশ চ' এতিয়া অসমৰ বাহিৰত আহি গ'লোঁ আমি তো ইয়াতে পাছ উলিয়াই ল'লোঁ ধুনীয়াকৈ পাছ পূৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ল'লোঁ চ' ইয়াৰ পৰা চাগে পূৰা ৰাস্তা পূৰা কৰ্নাৰিং হ'ব চাগে তো চাওঁ এতিয়া কোনফালে যোৱা হয় ভিউটো চাওক কিমান ধুনীয়া কিমান চাৰিওফালে গ্ৰীনাৰী আৰু তাৰ লগতে কৰ্নাৰিং ভাই মানে এক্সপালছ লৈ মানে বহুত কম মানুহে কৰ্নাৰিং কৰে চ' মানে অফ ৰোডিঙৰ কাৰণে বেছি ইউজ কৰে আৰু কৰ্নাৰিঙৰ কাৰণে বেলেগ স্পৰ্ট বাইক নাই চ' এখনে কৰিব লাগিব উপায়টো নাই হৈ আছে এতিয়া আৰু টাৰ্ণ দেখিছে নাই কেনেকুৱা বহুত দিনৰ মূৰত পূৰা এক্সপালছ উৰাই ভাই চাপ What a lean man
অলৰাইট গাইজ, তো ফাইনেলি আমি এটা লোকেশ্যনত ৰখিছোঁ মানে আপুনি ৱাটাৰফলত দেখিছে আপোনালোকে, ৱাটাৰফলত আপোনালোকে ফটোশ্বপ কৰি আছে। তো ইয়াতে ৰখিছোঁ। ৰাইডটো মানে বহুত মোৰ একচুৱেলি আজি মোৰ গাটো পূৰা তামাম বেয়া মানে, ৰাইডটো মই যেনে তেনে কৰিছোঁ মানে, ৰাতিপুৱা মোৰ তামাম পেট বিষ। ত' মই যেনে তেনে মানে এতিয়াও পেট বিষাই আছে অলপ অলপ, ত' মানে একো খাবও পৰা নাই, পূৰা গেছ টাইপৰ হৈ আছে। ত' তাৰ মাজতে ৰাইডটো কৰিছোঁ, অকণ মানে ইমান ভালো লাগি আছে, ভাল বেয়া মাজতে ৰাইডটো কৰিছোঁ। চ' ইমানো মই ক'লোৱে মোৰ ৰাইডটো ইমান কেলে মানে ভালকৈ কৰিব পৰা নাই, তো মানে অলপ হেল্থৰ প্ৰব্লেম হৈ আছে। আৰু এইপিনে ভিউখিনি চাওক না কি ধুনীয়া, আৰু এইপিনে এটা ৱাটাৰফল। ত' আৰু লগৰ এজন আহিব আছে, চ' তাৰ কাৰণে ৰখি আছোঁ। তো আমি চব আহিলোঁ, লগৰ এজন আহিব আছে অকল, তাৰ কাৰণে অলপ মানে টেনশ্যন হৈ আছে। চ' সি আহি আছে, তো এইফালে ফটোশ্বপ অলপ কৰি লওঁ, ফটোশ্বপ অলপ কৰি পিনি আকৌ নেক্সট জীৱনত লগ পাই আছোঁ। বঢ়িয়া নাই, এইটো ভিউ দেখিছে আপোনালোকে কিমান চালিয়া ভিউ। আৰু এই ওচৰতে ৰেষ্টুৰেণ্ট এখনত বহিছোঁ। তো ইয়াতে মানে একচুৱেলি আজি লংডিঙত আমাৰ থকা হ'ব, আমাৰ গোটেইখিনি থকা হ'ব, লংডিঙতে গোটেইখিনি থকা হ'ব আজি। এইফালে পূৰা দবাই আছে এজনে, চ' এজনে অলপ বেগ যাব বোলে আজি ঘৰলৈ। চ' আমি কেইটা থাকি যাম, আমি ময়ূৰ, অংকুৰ আৰু এই গোটেইকেইটা থাকি যাম। চ' মানে এতিয়া চাই থাকিব ভিডিঅ'টো। আৰু ইয়াতে ক'ৰবাত ভাল ৰিজৰ্ট এখন লওঁ, বা ৰিজৰ্ট নহ'লেও হোটেল ৰুম এটা লওঁ। এতিয়া মানে গাটো অলপ ভাল লাগিছে, এতিয়া মানে পূৰা পাইফালে আহি গ'ল দেখিছে আপোনালোকে। চ' এতিয়া মানে গাটো অলপ ভাল লাগিছে, এতিয়া মানে অকণ এনাৰ্জি আহিছে। চ' এইটো খাই দিলে আৰু বেছি এনাৰ্জি আহি যাব। গাইজ, খানা পিনা খাই ওলাই দিলোঁ আৰু লংডিং টাউনত আছোঁ এতিয়া বৰ্তমান। চ' আপোনালোকে ভিউ দেখিছে, গম পাইছে আৰু। চ' ইয়াতে মানে থাকিবৰ কাৰণে সোনকালে দিনে পোহৰে মানে থাকিবৰ কাৰণে মানে ইয়াতে অলপ হোটেল চোটেল চাই লওঁ। তো চাওঁ ইয়াত প্ৰাইচ কেনেকুৱা, কি কথা আপোনালোকক ইনফৰমেশ্যনটো দিম। আপোনালোকেও যদি থকাকৈ আহোঁ বিচাৰে, তো ইয়াত কেনেকুৱা কি খৰচ পৰিব, তো আপোনালোকক দেখাম। চ' আগফালে ভিউটো দেখিছে, আৰু ছানছেট ভিউ আমি চাবলৈ যাম মে বি, যদি আমাৰ টাইম মিলে। এতিয়া মানে মোৰ ওচৰত কামুৰি আছে, এনেও মোৰ গাটো বেয়াই আছিলে। চ' চাওঁ এতিয়া কিমান কি পাৰোঁ। ভাই আগে হোটেল মিলেগা না रहने के लिए, आगे होटल मिलेगा क्या? होटल स्टे करने के लिए ऊपर बाजार में मिलेगा ना? ঠিক আছে। ইয়াত ভাল এখন হোটেল চাব লাগিব, যাতে আমি ভালকৈ থাকিব পাৰোঁ ৰাতিটো। আৰু একচুৱেলি মেইন থিংটো হৈছে বাইককেইখন আমি যাতে ছেভ কৰিব লাগিব। ইয়াত মানে বাইককেইখনে মেইন, বাইককেইখন যদি ভালকৈ থাকে তেতিয়া আমি মানুহকেইটা ভালকৈ থাকিব পাৰিম মুঠতে। চ' অলৰাইট গাইজ, আমাৰ মানে যিটো ডাঙৰ চিন্তা আছিলে আটাইতকৈ মানে থকাটো। চ' থকাটো ৰিজৰ্ট এখনতে হ'ব। মোৰ দাদা এজন চিনাকি আছিলে, মই ফোন কৰিলোঁ। একচুৱেলি তাত মানে হোমষ্টেটো বনাই আছে। ত' বনাই আছে যদি মানে যেনে তেনে থাকিব পৰা হ'ব, তো তাতে যাওঁ। মানে একচুৱেলি সস্তাই হ'ব বুলি কৈছে, তাত হোটেলতকৈ মানে কম প্ৰাইজতে হ'ব, কাৰণ মানে তাত মানে বনাই আছে হোমষ্টেটো এতিয়া। ত' চাওঁ তাত টেণ্ট এৰেঞ্জ কৰি দিম বুলি কৈছে। ত' চাওঁ কিমান কি হয়। ত' লেটছ গ'। Oh guys, ভিউটো চাওক না, কি চালিয়া লাগিছে ভিউটো, আল্টিমেট। The next day. So alright guys, good morning from Arunachal Pradesh, Longding. So কালি আমি ইয়াতে থকা হ'ল, এইটো বেম্বো আমি কেবিনতে থাকিলোঁ। চ' গোটেইখিনি ইয়াতে মানে এইটো কেবিনত আমি 10টামান সোমাই আছোঁ। চব কেনেকুৱা হ'ব, এনেকৈ থকাটো এটা এনজয়মেণ্ট হয়, মেমৰিজ হয়, এইটো ভাল লাগে। এনেকৈও থাকি চাব আপোনালোকে কেতিয়াবা। চ' এতিয়া আমি পাহাৰৰ ওপৰত আছোঁ, বহুত ওপৰত আছোঁ মানে পাহাৰৰ। চ' আপুনি ফটাফট যাওঁ, ফ্ৰেছ হওঁ, মুখ হাত ধুওঁ, তো আপোনালোকক দেখাই আছোঁ ভাল বাহিৰত ভিউ পইণ্ট। ইয়াতে ষ্টে কৰা হৈ গ'ল, এইখন ৰিজৰ্টতে থাকিলোঁ আমি। দেখিছে মানে বহুত আমি অকণমান ট্ৰেকিং কৰি আহিলোঁ। এই ওপৰত আছে মেইন যিটো হাইৱেত আছে, এইটো ওপৰত আছে। ওপৰৰ পৰা ট্ৰেকিং কৰি আহি 1 কিলোমিটাৰমান সোমোৱাৰ পিছত এইটো ৰিজৰ্ট পাব আপোনালোকে। তো দেখিছে এইখিনি ইয়াতে আমাৰ পাৰ্টি চাৰ্টি হ'ল, আৰু এই বেম্বো এইটো কেবিনটোতে আমি থাকিলোঁ। চ' মানে এতিয়া বনাই আছে এইখিনি, এতিয়া মানে হোমষ্টে হয়, এইটো বনাই আছে এতিয়া এইখিনি। তো ভালকৈ হোৱাগৈ নাই, আমাক হ'লেও মানে থাকিব দিলে, আৰু বেলেগ নাই কাৰণে থাকিবৰ কাৰণে। চ' এতিয়া ইয়াতে মানে মৰ্ণিং ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব। মানে বাইক চলোৱা অৱস্থা বেয়া, পূৰা গা চা বিষ হৈ আছে এতিয়া বৰ্তমান। ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'ম। ব্ৰেকফাষ্ট কৰি মেলি আমাৰ আকৌ এতিয়া ঘৰ যাব লাগিব। ইয়াৰ পৰা ৰাইডটো আমাৰ বেক হ'ব, মানে কালি ইয়াত ষ্টে কৰা হ'ল, মই অলৰেডি কৈছোঁ। চ' ষ্টে কৰাৰ লগতে আপোনালোকে এই ভিউটো চাওক, কি চালিয়া ভিউ, আল্টিমেট। গাইজ, মৰ্ণিং উঠি এনেকুৱা এটা ভিউ চাবলৈ পালে আৰু নালাগে একো। চ' ভিউটো দেখিছে কি চালিয়া লাগিছে, পূৰা গ্ৰীনেৰী মানে চাৰিওফালে। আৰু পাহাৰটো দেখিছে নাই, কি মজা লাগিছে মানে, পূৰা গোপত কিমান জাষ্টি পাইছে নাজানো, কিন্তু বঢ়িয়া লাগিছে। মৰ্ণিং উঠিয়ে এইটো ভিউ মানে আল্টিমেট। এতিয়া আপোনালোকক ওপৰৰ পৰা অলপ ভিউটো দেখাই দিওঁ। মৰ্ণিং এনেকুৱা ভিউ আপোনালোকে চাবলৈ গ'লে কেনেকুৱা মজা লাগিব। চ' এইফালে আমাৰ মানে অকণমান এজনে কি কৰি আছা, ব্ৰাছ কৰি আছা। চ' এইফালে মানে ভিউটো আপোনালোকক দেখাম। 1 2 3 লেটছ গো।
দেখিলে আপোনালোকে এইটো ধুনীয়া ভিডিঅ'টো আপোনালোকক দেখালোঁ এবাৰ এটা ব্ৰেকফাষ্ট কৰি লওঁ এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি মেলি পূৰা এনাৰ্জিটো অলপ আনি লওঁ তাৰপৰা আমাৰ ৰাইড ষ্টাৰ্ট হ'ব অকণমান দেৰিকৈ মানে মেবি 9টা 9:30 বজাত ইয়াৰ পৰা ওলাই দিম মানে আৰু এটা আমি ৰাইড মাৰা কথা আছিলে মানে ম্যানমাৰ মানে ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াৰ পৰা 70 to 75 চ' আমি ইমানখিনি প্ৰিপেৰেশ্যন কৰা নাছিলোঁ মানে ম্যানমাৰ এইপিনে যাব পাৰি বুলি গম পাওঁ কিন্তু ৰাস্তা এইপিনে ভাল বুলি গম পোৱা নাছিলোঁ চ' এইপিনে ৰাস্তা এটা বনাই আছে বুলি কৈছে চ' লাহে দিয়ে যাম আৰু ম্যানমাৰ বৰ্ডাৰ ফালে এবাৰ গৈ আহিম বৰ্ডাৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ যেতিয়া নেক্সট টাইম ইয়াত আহিম তেতিয়া মানে আমি ম্যানমাৰ বৰ্ডাৰলৈকে ৰাইড মাৰিম চ' ইয়াৰ পৰা বৰ্ডাৰ বেছি দূৰ নহয় ম্যানমাৰ বৰ্ডাৰ ইয়াৰ পৰা মেবি 70 to 75 আছে 75ও নাই কিজানি চ' মানে বহুত বঢ়িয়া লাগিব আৰু নেক্সট টাইম যেতিয়া আহিম তো তেতিয়া আমাৰ ৰাইডটো হ'ব ইয়াৰ ম্যানমাৰলৈকে চ' আপোনালোকে দেখিবলৈ পাই যাব তো এতিয়া বেছি দেৰি নকৰোঁ ইয়াতে খাই বৈ লওঁ ব্ৰেকফাষ্ট কৰি লওঁ ধুনীয়াকৈ ফাইনেলি আহি গ'ল আমাৰ ব্ৰেকফাষ্ট আৰু যিটো কাৰণে ৱেইট কৰি আছিলোঁ আৰু ভোকো লাগি আছে একচুৱেলি চ' এতিয়া ব্ৰেকফাষ্টটো মানে একচুৱেলি আহিছে ব্ৰেকফাষ্টত কি আছে দেখাই দিছোঁ আপোনালোকক এইফালে আছে আমাৰ বইল ডিম 2টা আছে আৰু এইফালে মেগী আৰু চচ চ' এইখিনি মানে লাইট ফুড হ'ব চ' বেছিও খাই নাযাওঁ চ' যেতিয়া অৰুণাচলৰ বাহিৰত যাম তেতিয়া অকণমান ভালকৈ ভাত পানী খামগৈ চ' ইয়াতে লাইট ফুড অলপ খাই লৈছোঁ মৰ্ণিং ব্ৰেকফাষ্টটো কৰি লৈছোঁ ব্ৰেকফাষ্টৰ নামত আমাৰ ডিম এইফালে আহিছে ডিম আৰু মেগী চচ এইকেইটাই আছে চ' পাহাৰত মেগী খোৱা আৰু এনেকুৱা এটা ভিউ সৈতে মানে ব্ৰেকফাষ্ট কৰাটো আপোনালোকে ইমেজিন কৰি চাওক কেনেকুৱা ফিল হয় চ' আপোনালোকে এনেকুৱা অনুভৱখিনি মাজে মাজে ল'ব এনেকুৱা এক্সপিৰিয়েঞ্চ মাজে মাজে ল'ব চ' ভাল লাগে সঁচাকৈ কৈছোঁ বহুত ভাল লাগে এনেকুৱা এটা ধুনীয়া দেখিছে নে কিমান এটা ফ্ৰেছ নেচাৰৰ মাজত বহি মানে এনেকৈ ব্ৰেকফাষ্ট কৰাটো মানে বহুত মানে ভাল লাগে কিবা ফিলটো মানে চ' ভাগ্য কথা আৰু তলতো এইফালে ব্ৰেকফাষ্ট হৈ আছে আমাৰ এইখিনি ৰাইজে খাই আছে চ' ভোক লাগিছে এতিয়া পটাপট খাওঁ খাই মেলি গিয়াৰ আপ হওঁ লগালগ গিয়াৰ আপ হৈ পিনি বাইকত লগ পাই আছোঁ মটৰ ব্লগিঙত আৰু গাইছ ইয়াৰ আপোনালোকক মই প্ৰাইচটো ক'ব পাহৰি গৈছিলোঁ ইয়াৰ প্ৰাইচটো হৈছে আমাৰ পাৰ পাৰ্চন 600কৈ পৰিছে চ' ইমানো এক্সপেঞ্চিভ নহয় থকা খোৱা মৰ্ণিং ব্ৰেকফাষ্টলৈকে আমাৰ 600 rupees পৰিছে থকা খোৱালৈকে চ' এতিয়া অলপ বনাই আছে যদি থাকিব পাৰিব চ' ইমানখিনিয়ে যদি আহে আপোনালোকৰ ইমানো এক্সপেঞ্চিভ নহয় পাৰ পাৰ্চন 600 700 আপোনালোকে যি খায় আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব লাইনআপটো এইটোৱে আছিলে কালি বহুতকেইখন বাইক আহিছিলে কিন্তু দুখনমান বেগ গ'ল আৰু কালি আমি বাইকখিনি ইয়াতে পাৰ্কিং কৰিছিলোঁ কি ধুনীয়া লাগিছে দেখিছেনে ডিউক R15 পালচাৰ NS ডিউক আৰু এইখন হৈছে মোৰ এক্সপালছ আৰু এইফালে 390 চ' লাইনআপটো এইটোৱে আছিলে কালি আৰু এইটো ভিউ আছিলে আপোনালোকে দেখিছে চ' ইয়াতে লাইনআপ কৰা হৈছিলে কালি ইয়াতে থৈ পেলাই আমি তলত যিটো ৰিজৰ্ট আছিলে তাত গৈছিলোঁ চ' আজি লাইনআপটো এইটোৱে ইয়াতে অলপ ড্ৰোন শ্বট এটা লোৱা হ'ব ড্ৰোন শ্বট লোৱাৰ পিছত ইয়াৰ পৰা ওলাই দিম চ' লেটছ গো চ' এতিয়া ওলাই দিলোঁ আৰু ইয়াৰ পৰা আহিব পাৰে আপোনালোকে লংডিং যিহেতু এতিয়া ট্ৰেণ্ডিঙত আছে আৰু একচুৱেলি বহুতে কৈ আছিলে যে থকা খোৱা সুবিধা ইয়াত নাই কিন্তু একচুৱেলি সেইটো নহয় থকা খোৱা সুবিধা ইয়াত আছে নথকা নহয় চ' থকা খোৱা সুবিধা আছে ইয়াতে ইয়াৰ পৰা ওলাই দিওঁ এতিয়া भाई साहब 390 क्रेस्ट ब्रेक की टार्निंग मिस हो गल नेকি टार्निंग मिस हो गल अरे भाई साहब ये देखो बेया আছে টার্নিং তো গম নাপায় ন রে পিছল ঠেলা ওই না 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 হ'ব ও ভাই A few moments later. আমাৰ প্ৰণৱ ভাই অলপ ষ্টাণ্ড দেখাব বোলে এতিয়া অ' ভাই লংডিঙৰ পৰা ওলাই দিম আৰু তাতে ৰখিলোঁ অলপ ড্ৰোন ফুটেজ ল'লোঁ ফটো চটো ক্লিক কৰিলোঁ ৰিল বনালোঁ চ' বহুত ফান লাগিলে কালি আমি ষ্টে কৰি নিদিয়া হ'লে আজি এইখিনি আমি মানে কৰিব নোৱাৰিলোঁহেঁতেন মানে চ' মানে বহুত বঢ়িয়া আৰু লিন দেখিছে নে কেনেকুৱা তামাম লিন লৈছে সিহঁতি চ' মানে বঢ়িয়া আজি ৰাইডটো এনজয় কৰিলোঁ বহুত আজিলে ভিডিঅ'টো ইমান আছিল যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টিল দেন টাটা বাই বাই গাইজ জয় অসম অলপ ছাপোৰ্ট দিব অলপ মৰম দিব চ' লাইক কৰিব ছাবস্ক্ৰাইব কৰিব টিল দেন টাটা বাই বাই গাইজ জয় অসম কোনো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ